হেল্ল' এভৰিৱান, মই ঋতুৰাজে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল চেলো নেকিলৈ। লগতে আমাৰ ভিডিঅ'বিলাক চাইতো আপোনালোকে ভালেই পায়, গতিকে লাইক, শ্বেয়াৰ আৰু কমেণ্ট নিশ্চয় কৰিব। আৰু এটা কথা, এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। কি হলো তোৰ এই ঠাণ্ডাত যে জুপুকা লাগি আছে কিয়? কি হ'ব আৰু ইয়াৰ নিউ ইয়াৰ পাৰ্টি কৰি আজিলৈকে নিচাই পতা নাই। কেলা মদাহি হেই ৰ এডাল নহ'বতো পাৰে। কি হ'ল কচোন বাৰু? বৰকে মূৰটো বিষাই আছো। যাচোন এই চেনিহঁতৰ ঘৰৰ পৰা ভিক্সটো লৈ আহ। অলপ ভৰি দিলে অকণ আৰাম পামেই বা। এই সদায় সদায় কিমান দিব লাগে আৰু তোক, হা? আৰু তই বৰ কিপন। তাক অলপমান ভিক্সটো দি দিলে কি হয়, হা? তাৰ মূৰ বিষাই আছে কাৰণেহে কৈছে। দি দে এ ভাল কৈছ তই। এই এদিন খুজিলেতো তুই সদায় সদায় মোৰ পৰাই চলি আছে ই। আজি মই দিবলৈ নাই, লাগিলে তই মৰিয়ে যা কেলা। সেই আছা হা? এনেকুৱা মানুহ মই দেখা নাই আৰু পৃথিৱীত। অলপ ভিক্সটো দিলে কি হয়, হা? বৰ কিপনো তই। এ দি দে ইমান টকা থকা মানুহ অকণমান সাধাৰণ এই বস্তুটোৰ কাৰণে চিন্তা কৰি আছো, হা? দি দে একো নহয়। টকা থবলৈ জেগা নাই, হা? দি দে। হয়তো লাগিলে তহঁতৰ ঘৰতো অলপ থম ৰ। হেৰৌ ইমান টকা কি কৰিব? মৰিলে লগত লৈ যাবি নেকি? ইমান চিন্তা কৰ তই। চা, মই আজি ভিক্স দিবলৈ নাই কেলা। লাগিলে মই ভিক্স পেলাই দিম। হে বনাই থাকো ধেত কেলা। ইমান কেলা পচলা কাঢ়ি থাক, হা? মোৰে কেলা পচলা ওলাই গৈছে গৈ। বনাই থাক। ঐ হ'ব বাদ দে বনিয়া, বাদ দে। আজি উপায় নাই আৰু মোৰ নিজৰটোকে ঘহোঁ দে। মোৰ পকেটতে এটা আছে, সেইটোকে ঘহোঁ দে। এইটো ঘঁহি দে। এয়া চা। হ'ব দে আৰু। তোৰ আছে যদি আৰু কিয়নো খুজি আছিলি, হা? আৰু তই কেলা পচলাটো কমা, বুজিছ? মানুহে শুনিলে কি বুলি ক'ব? হয় অ' ফাল্টু কৰবাৰ। নহয় অ', এতিয়া চাবি হা। এনেকে মোহনাই কৰে বেহাৰবাৰী আউটপোষ্টত। নহয় অ', তাকে চাওঁতে অট'মেটিক আহি যায় অ'।